নমস্কাৰ, আপোনালোকে চাই আছে আছামিজ ব্লগাৰ ডিম্পী আৰু মই ডিম্পীয়ে আপোনালোকক আটাইকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা টেষ্টি মাছৰ কণীৰ ৰেচিপি লৈ আহিছোঁ। তেন্তে ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব মোৰ ৰেচিপিটো। ফ্ৰেণ্ডছ, মাছৰ কণীৰ ৰেচিপিৰ বাবে মই ইয়াত লৈছোঁ 200 গ্ৰাম মানৰ মাছৰ কণী আৰু এইখিনি মই ভালদৰে ৱাছ কৰি লৈছোঁ। তাৰ পাছত এইখিনি মই 5 মিনিটমান এনেদৰে বইল কৰি ল'ম। লগতে পৰিমাণ অনুপাতে অলপ নিমখ আৰু হালধি এড কৰি দিছোঁ। ফ্ৰেণ্ডছ, হালধি মই কালাৰৰ বাবে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে স্কিপ কৰিবও পাৰে। 5 মিনিট সিজাৰ পিছত মই এইখিনি নমাই ল'ম। এইখিনি মোৰ হৈ গৈছে, এতিয়া মই এইখিনি কাঢ়ি ল'ম। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু ইয়াত অলপ তেল দিম। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত ফোৰণৰ বাবে দুটামান জিৰা গুটি দিছোঁ আৰু কাটি ৰখা পিঁয়াজ অলপ দিছোঁ। লগতে মই দুটা কাটি ৰখা কেঁচা জলকীয়া এড কৰিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে মই এনেদৰে ভাজি থাকিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত কাটি ৰখা বিলাহীখিনি এড কৰি দিছোঁ আৰু এইখিনি মই ভালদৰে ভাজি ল'ম। লগতে এড কৰিছোঁ সোৱাদ অনুসৰি নিমখ, সোৱাদ অনুসৰি হালধি আৰু এইখিনি আকৌ এবাৰ ভালদৰে লৰাই ল'ম। আৰু ইয়াত এড কৰিছোঁ জিৰা গুড়ি 1/2 টিস্পুন, ধনিয়া গুড়ি 1/2 টিস্পুন। এইখিনি আকৌ ভালদৰে লৰাই দিছোঁ। ইয়াত আৰু এড কৰিম কাশ্মীৰী ৰেড চিলি পাউডাৰ। 2 মিনিটমান ভজাৰ পাছত এইখিনিত মই এতিয়া বইল কৰি ৰখা মাছৰ কণীখিনি এড কৰি দিম আৰু এইখিনি ভালদৰে আকৌ এবাৰ লৰাই দিম হেতাৰে। আৰু 2 মিনিটমান সিজিবলৈ দিম। আৰু ফ্ৰেণ্ডছ, মোৰ এইখিনি ৰেডি হৈ গৈছে খাবলৈ। আপোনালোকে এইখিনি ভাতৰ লগত বা গৰম গৰম ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। তেন্তে ফ্ৰেণ্ডছ, আজি মোৰ এই ৰেচিপিটো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে তেনেহ'লে ফ্ৰেণ্ডছ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব, যাতে মোৰ আহিবলগীয়া নতুন ৰেচিপিসমূহ আপোনালোকে সোনকালে পায়। তেনেহ'লে ফ্ৰেণ্ডছ, আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ কাষত চাই থাকিব আছামিজ ব্লগাৰ ডিম্পী। ধন্যবাদ।